মূৰৰ ওকণি নামটোতে যেন সোমাই আছে এটি বিৰক্তিদায়ক শব্দ। বহু সময়ত আকৌ এই ওকণিৰ নাম শুনিলেই আমাৰ মনত ঘৃণা উপজে। চি আজি মই বন্ধুসকল আপোনালোকক কম ঘৰুৱা উপাদানেৰে কেনেকৈ মূৰৰ ওকণি নোহোৱা কৰিব পাৰি। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে এটি অনুৰোধ, মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু কমেণ্ট কৰক আৰু বেল আইকনটি টিপি ভিতৰলৈ সোমাই আহক যাতে নিত্য নতুন আপডেটবোৰ আপোনালোকে পাই থাকে। ওকণি সাধাৰণতে বাচ্চা এটিৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্ক বৃদ্ধ এজনৰ মূৰতো পোৱা যায়। মূৰত ওকণি হোৱাৰ মুখ্য কাৰণটিয়ে হৈছে অপৰিষ্কাৰ অপৰিচ্ছন্নতা। পিছে ইয়াৰ উপৰিও অন্য কাৰণ হিচাপে আমি গণ্য কৰিব পাৰোঁ ভিজা চুলি বান্ধি ৰখা, অন্যজনৰ ফণী ব্যৱহাৰ কৰা, অন্যৰ টাৱেল বা গামোচা ব্যৱহাৰ কৰাটো ওকণি হোৱাৰ এটি কাৰণ। আজি জানো আহকচোন পৰজীৱী এই ওকণি মূৰৰ পৰা উইদাউট মেডিকেশ্যন কেৱল ঘৰুৱা উপাদানেৰে কেনেকৈ দূৰ কৰিব পাৰি। নাৰিকলৰ তেল ওকণি মূৰৰ পৰা দূৰ কৰাৰ এটি ভাল ঘৰুৱা উপাদান হ'ল নাৰিকলৰ তেল। 3 চাহ চামুচ নাৰিকলৰ তেলৰ লগত সামান্য পৰিমাণৰ কৰ্পূৰ মিহলাই লওক। এতিয়া এই মিশ্ৰণটি লৈ মূৰত মাছাজ কৰক। ইয়াৰ পাছত এটি পলিথিন লৈ মূৰটো কিছু সময় বান্ধি ৰাখিব। পিছত পুৱা শ্বেম্পু কৰি ল'ব। এনেকৈ 3 পৰা 5 দিন কৰিব, দেখিব মূৰৰ ওকণি নোহোৱা হৈছে। বাদাম তেল বা অলিভ অইল। বাদাম তেল বা অলিভ অইলৰ গোন্ধ ওকণিয়ে সহিব নোৱাৰে। সেয়েহে কিছু বাদাম তেল বা অলিভ অইল লৈ মূৰত খুব মাছাজ কৰিব আৰু কিছুক্ষণ ৰৈ ফণীৰে মূৰটি আঁচুৰি দিব। খুব সহজতে মৰা ওকণিবোৰ সৰি পৰিব আৰু ইয়াৰ পাছত শ্বেম্পু কৰি ল'ব। সপ্তাহত এবাৰ বা দুবাৰকৈ এনে কৰিবচোন, ওকণি নোহোৱা হ'ব। নেমুৰ ৰস। নেমুৰ ৰসেও মূৰৰ ওকণি দূৰ কৰে। প্ৰথমে এটি ভাজি নেমু লৈ তাৰ সম্পূৰ্ণ ৰস বাহিৰ কৰি লওক। তাৰ পাছত সেই ৰস মূৰৰ চামৰাত লগাকৈ মাছাজ কৰিব। 3 পৰা 5 মিনিটৰ পাছত প্ৰথমে অলপ ভিনেগাৰ লৈ গৰম পানীত মিহলাই সেই পানীৰে শ্বেম্পু কৰি ল'ব। চাব মূৰৰ ওকণি আঁতৰ হৈছে। আদাৰ ৰস। নেমুৰ ৰসৰ লগত আদাৰ ৰস মিহলাইও ওকণি নোহোৱা কৰিব পাৰি। প্ৰথমে নেমুৰ ৰস উলিয়াই লওক আৰু তাত সামান্য পৰিমাণৰ আদাৰ ৰস মিহলাই ল'ব আৰু এই মিশ্ৰণটি মূৰত ভালদৰে লগাই মাছাজ কৰিব। তাৰ পাছত এটি টাৱেল বা গামোচাৰে মূৰটো কিছু সময়ৰ বাবে মেৰিয়াই ৰাখিব আৰু পাছত শ্বেম্পুৰে মূৰ ধুব। সপ্তাহত 2 পৰা 3 দিন এনে কৰিব, মূৰৰ ওকণি নোহোৱা হ'ব। নিম। মূৰৰ ওকণি দূৰ কৰাৰ হেতু নিমতকৈ ঘৰুৱা উপাদান ভাল কিছু আৰু আছে জানো? ই হৈছে প্ৰাকৃতিক প্ৰতিষেধক। নিমৰ পাতৰ পেষ্ট এটি বনাই লৈ সেই পেষ্ট মূৰত লগাই মাছাজ কৰক আৰু কিছু সময়ৰ পাছত ধুই দিব। সপ্তাহত এনেকৈ দুবাৰকৈ কৰিব। ইয়াৰ উপৰিও নিমৰ তেল ব্যৱহাৰ কৰিব পাৰে। নিমৰ তেল ব্যৱহাৰ কৰিলেও মূৰৰ ওকণি নোহোৱা হয়। বন্ধুবৰ্গ, ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰক আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ পিছে নাপাহৰিব। ধন্যবাদ।